হেল্ল' গাইজ, তো আজি মই আছোঁ সমাধিক্ষেত্ৰৰ ওচৰত ভূপেন হাজৰিকাৰ। তো ইয়াত আগত পাতি বহুত ধুনীয়া আৰু ফেচিলিটিও বহুত বঢ়িয়া কৰিছে, বহুত ভাল কৰিছে তাৰমানে। কিন্তু ইয়াত কৰোণাৰ অসুবিধাৰ বাবে তাৰমানে এটা লিমিট ৰাখি থৈ দিছে যে ইমান টাইমৰ ভিতৰতহে তাৰমানে খুলিব পাৰি। তো মইতো আহিছিলোঁ, সোনকালে আহিছিলোঁ, কিন্তু 2টা বজাতহে খুলি দিছে। তো 2টাৰ পৰা 7:30লৈকে। তো ব'লা আমি অলপমান বাহিৰৰ পৰা আপোনালোকৰ আহি যদি এই ৰবিবাৰ যেনেকৈ আহিব পাৰিব, কোনো টিকেট নলয়। আপোনালোকে যিটো 2টা বজাত আহিব, ইয়াতে এটা দুটাই নহয়, বহুতকেইটা ফটো আছে, আপোনালোকক দেখুৱাব পাৰি ইয়াৰ পৰা। তো ৰাউণ্ড বাই ৰাউণ্ড, এইটো আমি ফাৰ্ষ্ট ফ্ল'ৰত আছোঁ। তো ছেকেণ্ড ফ্ল'ৰত আৰু আছে, তাত কিন্তু ইমান বস্তুও নাই। মই এই প্ৰথম আহিছোঁ, তেওঁক লগত লগল পালোঁ আজি, ভাল লাগিল লগ পাই কিনে। তেওঁৰ এটা চেনেল আছে, অসমীয়া বাবু ভাই চেনেল, আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব যিমান পাৰে। আৰু এইবিলাক আমি যিমান পাৰোঁ আগবাঢ়ি দেখাই থাকিম আপোনালোকক, বহুত জেগা যাব পাৰিম। বাহিৰৰ পৰা এনেকুৱা দেখা পায়। তো ইয়াত ইমান ধুনীয়াকৈ পানী ৱাটাৰফল হিচাপত পৰি আছে, সেইটোও চাই বহুত ভাল লাগে, এক্সাইটেড হয়। আশা কৰোঁ যাতে আপোনালোকেও ইয়ালৈ আহি সকলোবোৰ বস্তু চাই। ইয়াত তাৰমানে ভূপেন হাজৰিকাৰ যি স্মৃতি আছে, আমাৰ মৰম আছে, সেইবোৰ ধুনীয়াকৈ ইয়াত প্ৰতিফলিত কৰি থৈ দিছে। সমাধি এটাই মেইন সমাধি, তোমার গান বাজাই যে মাইকখনৰ প্ৰথম নিপেন আৰু প্ৰথম বুলি ক'লে কিহেৰে পুজিলে তো আয়ু জীৱন দীপ। আপোনালোকে যদি ভূপেন হাজৰিকাৰ গীত শুনা নাই, ইয়াত ধুনীয়াকৈ শুনিব পাৰিব, কাৰণ ইয়াত ৰেগুলাৰ তাৰমানে গীত বাজিয়ে থাকে। হ'ব পাৰে কোনো আই তাৰ নিশাৰ সাধু কথা, হ'ব পাৰে কোনো ৰং মনৰ কঠীয়া তুলিৰ ব্যথা। চিনা সুৰ ঠিক চিনিবনে জানো, নিশাৰ চিঞৰ তীৰ প্ৰতিধ্বনি শুনো। কহুৱা বন মোৰ শান্ত মন, আল ফুল হাতেৰে লোৱা সাৱতি। এটি খন যেন মুকুতাৰে ধন, এনে হেৰুৱালে নাহে উভতি। কহুৱা বন মোৰ শান্ত মন, আল ফুল হাতেৰে লোৱা সাৱতি। নীলা আকাশৰ একোটি তৰা, হঠাতে খহি সাৱতে ধৰা। গীতমিত এন্ধাৰৰ নিমাত ৰাতি, এটিখন যেন এটি পন, এনে হেৰুৱালে নাহে উভতি। কহুৱা বন মোৰ শান্ত মন, আল ফুল হাতেৰে লোৱা সাৱতি। পুৱতি নিশাৰ সপোন